আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যবাসীক নিৰ্বাচনী প্ৰতিশ্ৰুতি স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ ডিফুট আইন মহাবিদ্যালয় নিৰ্মাণ বোকাজান CSCত হ'ব ডায়গনচিছ ব্যৱস্থা SSMW এৰ জব্দকৃত অবৈধ বালিৰ ট্ৰাক হাঞ্জালাংছু পথত দীঘলীয়া শাৰী পৰিষদৰ বাধা নিষেধৰ পিছতো নিব বিচাৰিছিল বহিৰাজ্য নাগালেণ্ডলৈ ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ সোঁৱৰণত পশ্চিম কাৰ্বি আংলঙৰ শ্ৰদ্ধাঞ্জলি আমকাছি স্কাউট এণ্ড গাইডৰ উদ্যোগত সম্পন্ন এই কাৰ্যসূচী নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰ ৰাজ্যবাসীক আকৰ্ষণৰ বাবে প্ৰদৰ্শন কৰিবলৈ লৈছে নিৰ্বাচনী টোপ ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নৰ বিভিন্ন প্ৰতিশ্ৰুতি শিক্ষা স্বাস্থ্য কৰ কাপ্তানি তথা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীস্থিত জনতা ভৱনত বিয়লি 4 বজাত অনুষ্ঠিত এখন সাংবাদিক সম্বোধন কৰি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰ দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভিন্ন দিশত উন্নয়নৰ খতিয়ান দাঙি ধৰাৰ লগতে আহি থকা দিনত শিক্ষা ব্যৱস্থা উন্নয়নৰ বাবে LP ME আৰু হাইস্কুলত নতুন শিক্ষক নিযুক্তিৰ কথা সদৰি কৰে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙত LP ME আৰু হাইস্কুল হায়াৰ ছেকেণ্ডেৰীত কমেও 10,799 শিক্ষিত নিবনুৱা শিক্ষক নিযুক্তি দিয়া হ'ব অসমৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলঙত গড় কাপ্তানি বিভাগৰ অধীনত কাৰ্বি আংলঙৰ হামৰেন টুমপ্ৰেং হাওৰাঘাট নীলবাগানত পথ নিৰ্মাণ কৰা হ'ব এই সমূহ অঞ্চলত পথ নিৰ্মাণৰ বাবে ব্যয় কৰা হ'ব 777 কোটি টকা ডিফুট আইন মহাবিদ্যালয়ত নকৈ নিৰ্মাণ কৰা হ'ব বোকাজানৰ সামূহিক চিকিৎসালয়ত ৰোগীৰ বাবে ডায়গনচিছ ব্যৱস্থা কৰা হ'ব মন্ত্ৰীগৰাকীয়ে সংবাদমেলত জানিব দিয়া মতে এই সমূহ কাৰ্যৰ ৰূপায়ণৰ কাম অহা নৱেম্বৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ কৰা হ'ব আৰু কাৰ্বি আংলং জিলাত হামৰেন টুমপিং হুজাই নীলবাগান হাওৰাঘাট পথ 75 কিলোমিটাৰ উইথ এ কষ্ট অফ 777 crores আৰু হাফলঙৰ পৰা দেহাংগী হৈ জাতিংগালৈকে 1094 কোটি টকা খৰচ কৰি আমি 103 কিলোমিটাৰ নতুন কৰিডৰ এটা আমি বনাব খুজিছোঁ মই দ্বিতীয় অধ্যায়ত কোৱা এই দুইটা আমি এক্সটাৰ্নেল এফেয়াৰ্ছ ফাণ্ডিং পাম আৰু প্ৰথম পৰ্যায়ত কোৱা ৰাস্তাখিনি ইতিমধ্যে ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা অনুমোদন দিছে ৰাজ্য এই 10খন নতুন ল কলেজ নিৰ্মাণ হ'ব ডিফু মালেংগিয়াল ডিব্ৰুগড় তেজপুৰ শিলচৰ নৰ্থ লখিমপুৰ ৰঙিয়া বিলাসীপাৰা টিহু ৰহা আৰু যোৰহাট এই আঁচনিও অনুমোদন কৰা হৈছে এইকেইখনো আমাৰ 31 ডিচেম্বৰৰ আগতে পূৰ্ণগতিত কাম আৰম্ভ হ'ব এইটো হ'ল 33 কোটি ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে অনুমোদন জনাইছে অহা মাহৰ প্ৰথম সপ্তাহৰ পৰাই কাম আৰম্ভ হ'ব গুৱাহাটীৰ মালিগাঁও চাৰিআলিৰ ওপৰত 321 কোটি 41 লাখ টকা অনুমোদন কৰিছে মালিগাঁও চাৰিআলিৰ ওপৰত এখন নতুন ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ বোকাজান মহকুমাৰ অন্তৰ্গত হাঞ্জালাংছু পথত দেখা গৈছে বালি বোজাই কৰা ট্ৰাকৰ দীঘলীয়া শাৰী এইদৰে বহিৰ ৰাজ্যত বালি ৰপ্তানিৰ ক্ষেত্ৰত মূল্য বৃদ্ধি কৰাৰ দাবীক লৈ কাৰ্বি আংলং সাহিত্য পৰিষদৰ পৰা বহিৰ ৰাজ্যলৈ নিবলৈ বাধা আৰোপ কৰা সংক্ৰান্তত বহিৰ ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰলৈ নিব ওলোৱা সকলো ট্ৰাক SSMW এৰ হস্তক্ষেপত পথৰ দাঁতিতে এইদৰে জব্দকৃত দীঘলীয়া শাৰী দেখা গৈছে
কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ পৰা বহি ৰাজ্যলৈ ৰপ্তানি কৰা একোটা বালি ভৰ্তি ট্ৰাকৰ ওপৰত কৰ বৃদ্ধি কৰাক লৈ বিগত প্ৰায় এমাহ ধৰি বহি ৰাজ্যলৈ বালি ৰপ্তানি কাৰ্য বন্ধ কৰি ৰখা হয়। এনে পৰিপ্ৰেক্ষিতত বালিৰ কোনো ট্ৰাক বাহিৰলৈ ওলাই যাব নোৱাৰিছিল যদিও একাংশ দুষ্ট চক্ৰৰ নেতৃত্বত বোকাজান মহকুমা অঞ্চলৰ বিভিন্ন স্থানৰ পৰা বালি অবৈধভাৱে বালি সংগ্ৰহ কৰি বহি ৰাজ্যলৈ নিব ওলাইছিল। কিন্তু SSMW অৰ্থাৎ চেণ্ট এণ্ড ষ্ট'ৰ মহলদাৰ হস্তক্ষেপত এইদৰে বন্ধ কৰা হৈছে বালি ৰপ্তানি কাৰ্য। বহি ৰাজ্যলৈ বালি ৰপ্তানিৰ ক্ষেত্ৰত সাহিত্য পৰিষদৰ পৰা নিষেধাজ্ঞা উঠাই নিদিয়ালৈকে এৰি দিয়া নহ'ব বুলি SSMW সভাপতিয়ে সাংবাদিকৰ আগত ব্যক্ত কৰে। অৰুণ লেখে ৰিপৰ্ট কাপ নিউজ। ভাৰত স্কাউটছ এণ্ড গাইডছৰ নিউ দিল্লীস্থিত কাৰ্যালয় নিৰ্দেশ মৰ্মে পশ্চিম কাৰ্বি আংলঙৰ আমকাছিৰ ডন বস্কোত হাইস্কুল প্ৰাংগণত ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায় 13 ছেপ্টেম্বৰত। যোৱা 31 আগষ্টত নিধন হোৱা ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমকাছিৰ ডন বস্কো হাইস্কুলৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় পবিত্ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আমকাছিৰ স্কাউট এণ্ড গাইডছৰ গাইড মাষ্টাৰ পি ৰাতনী আৰু স্কাউটছ এণ্ড গাইডছ সকলৰ সহযোগত ডন বস্কোত অনুষ্ঠিত এই অনুষ্ঠানত কামৰূপ মেট্ৰ স্কাউট কমিশনাৰ AR লাজাৰ অংশগ্ৰহণ কৰে। ডন বস্কোৰ অধ্যক্ষ ফ্ৰান্সিছ টেষ্টলিনৰ পৌৰোহিত্যত সভাত অনুষ্ঠিত স্কাউটছ এণ্ড গাইডছক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত মতামত ব্যক্ত কৰে বিশিষ্ট অতিথিসকলে। উল্লেখ্য যে অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বক্তৃতা প্ৰতিযোগিতা আৰু 150ৰ পৰা 200 শব্দৰ ভিতৰত ৰচনা লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। Morning, Don Bosco High School, Amkachi, Karbi Anglong, Assam. Today, 13th September 2020, according to the letter we have received from the headquarters of Scouts and Guides, today we are paid a homage to the former President Pranab Mukherjee. With our guides and scouts, we had all faith prayer and competition, planting of the tree, and we made this wonderful day meaningful according to the instruction. Thank you very much. আমৰিৰ পৰা পি ৰাতনীৰ ৰিপৰ্ট কাপ নিউজ। সময় হৈছে কিছু বাণিজ্যিক বিৰতিৰ। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। Conch water. Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাৰটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। Conch juice.
বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল আছে পানী যোগান কেন্দ্ৰ নাই এটুপিও পানী থকা বা নথকাৰ অৰ্থ কি এনে দুৰৱস্থা হৈছে কাৰ্বি আংলং জিলাৰ সৰুপথাৰ পৰিষদ সমষ্টিৰ অন্তৰ্গত পানী যোগান কেন্দ্ৰৰ চকুমুদা কুলিৰ ভাত স্থানীয় জনপ্ৰতিনিধি অথবা পৰিষদৰ সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ ক্ৰমে মৰিশালীৰ নীৰৱতা চৌপাশ এসময়ত কৰ্মচাৰীসকলৰ কামৰ তীব্ৰতা সময়মতে পানী যোগান কাৰ্য সম্পাদন ইত্যাদিৰে উমাল আছিল কিন্তু এতিয়া কেৱল হাবিয়নিৰে ভৰা নিস্তব্ধতা দেখি হয়তো আপোনাৰ বিশ্বাস হোৱা নাই এয়া যে পানী যোগান কেন্দ্ৰ শুকাই পৰি আছে পানীৰ পৰিশোধন চৌবাচা পৰিশোধনৰ পিছত পানী জমা হোৱা চৌবাচা বিগত ৬-৭ বছৰে পানী জমা নোহোৱাত শুকাই মামৰে ধৰিছে কাৰ্যালয়ত নাই কৰ্মচাৰী উল্লেখ্য যে যোৱা ২০১৯ চনত এই পানী যোগান কেন্দ্ৰ পুনৰ নৱীকৰণ আঁচনি গ্ৰহণ কৰিছিল বিভাগীয় তৰফৰ পৰা কিন্তু দুই এটা স্থানত নলা কাটিয়ে দায়িত্ব সামৰিলে বিভাগে সৰুপথাৰ ৰিউট ফৰ্মাৰ সম্পাদক আগষ্টিন ৰংপি আৰু সভাপতি শিৱ ৰংপিয়ে এই সকলোবোৰ অৱস্থা পৰিদৰ্শন কৰি ৰাইজ হাহাকাৰ অৱস্থালৈ চাই পানী যোগান আঁচনি পুনৰ কাৰ্যক্ষম কৰি তুলিবৰ বাবে জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিক অনুৰোধ জনায় 2019 aningkan June July achiklo isi renovation scheme nangalipen isi development thekdong lo pipeline ki hut ki cheng bang rongalo palelo bon sitame aphi bang ke tonik koklo lapenang pare non punta ni tum thang asai ka chiklem ke cheng thekdong long le lasini tum youth sarupathar youth forum ahin pen bang ke responsible IEM lapen departmental tum thang inquiry bang we lapen nang chelang le lasi pini ni tum bang dak wang nang koklo lasi ke bang jelang ani sitame laso sai nang chiot e lapen prabjim ben nang cheklem kle polote ni tum rat pen chingrum pen si ni tum kati song bang ke pangtang nang kokko News Desk Report Kat News কাৰ্বি আংলং জিলাৰ বকলিয়াৰ ভিতৰুৱা অঞ্চল উত্তৰ ফংলকপেটৰ দমদুই LP স্কুলত জিলা ৰেচম বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এলানি প্ৰশিক্ষণৰ লগতে সচেতনতা সভা জিলা ৰেচম বিভাগৰ সহকাৰী সঞ্চালক উদ্যোগত আৰু কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ সহযোগত লাংপেৰ পৰিষদ সমষ্টিৰ অন্তৰ্গত বকলিয়া ফংলকপেটৰ দমদুই LP স্কুলত চৰকাৰীভাৱে অনুষ্ঠিত কৰা সজাগতা সভাত বিজ্ঞানসন্মতভাৱে ৰেচম সূতা কেনেদৰে সহজে উৎপাদন কৰিব পাৰি ইয়াৰে সন্দৰ্ভত এলানি প্ৰশিক্ষণ দিয়ে অঞ্চলটোৰ মহিলাসকলক ৰেচম সূতাৰ উৎপাদনৰ দ্বাৰা কেনেকৈ উৎপাদন কৰিব পাৰি উন্নত জাতৰ পলুৰ সঁচেৰে বিজ্ঞানসন্মত পদ্ধতিৰে কেনেদৰে পালন কৰিব পাৰি তাৰে ওপৰত বিভাগীয় সমল ব্যক্তিসকলে প্ৰশিক্ষণ দিয়া পলু খাদ্যৰ বাবে উত্তম গছৰ খেতি কৰিবলৈ বীজ প্ৰদান কৰা হয় ৰাইজৰ মাজত উল্লেখ্য যে কৰোনা মহামাৰীৰ পৰা বাচি থাকিবলৈ সভাত উপস্থিত ৰাইজক মাস্ক চেনিটাইজাৰৰ লগতে খন্তি প্ৰদান কৰে বকলিয়াৰ ECC সহকাৰী সঞ্চালক জগত চন্দ্ৰ বৰাই সভাত উপস্থিত থাকে KSYCৰ সভাপতি প্ৰকাশ টেৰাং কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ সভাপতি টিংকু ইংটিৰ লগতে উত্তৰ ফংলকপেটৰ ৰাইজ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ